নিজতকৈও বেছি মৰমৰ ল'ৰাকেইটাৰ লগত সময় কটালে সকলো কথা পাহৰি যোৱা হয়, নহয়নে বাৰু? সেয়ে সময় পালেই ল'ৰাকেইটাৰ লগত খেলা ধূলা কৰি সময়বোৰ পাৰ কৰোঁ। কেতিয়াবা এনেকুৱা লাগে যেন ল'ৰাকেইটা সদায় সৰু হৈয়ে থাকক। এখন সৰু, এখন ডাঙৰ, এখন মোৰ। হৈ গ'ল মই এক্সাৰচাইজ নকৰিলে হ'ব ব'লা। লেটছ গ'। নহয় সেইফালে ব'লা। উঠি যাবা নেকি? এইফালে উঠি যাবা? কিমান যে ভাল লগা এই দিনকেইটা, য'ত হাঁহি, কান্দোন, মৰম, অভিমান আৰু কিমান ক'ত যে লুকাই থাকে। যাওঁনে ঘৰলৈ? ইয়াত থাকিবি? মই কৈছোঁ নাই কিনাৰেদি আহিবৰ কাৰণে, সেইফালে নোৱাৰা আহিবলৈ বুলি কৈছোঁ নাই, মাজেদি আহিবলৈ। হ'ব দে, কালিৰ পৰা নালাগে আহিবলৈ আৰু। বৈ ঘৰ বৈ। মই কৈ আছোঁ মাজে মাজে চলাব নালাগে, মাজে মাজে গাঁত আছে নাই। সেই মাজে মাজে গাঁত সেইফালে মাজে মাজে গাঁত আছে, চাইকেলখন ভালকৈ নেযায় নহয়, তাত দৌৰ মাৰিবলৈ এই কিনাৰে কিনাৰে সমান আছে দেখা নাই? চবেই দৌৰ মাৰি এইফালে চলাই সমান হৈ আছে। ব'লা চলাই যাওঁ ব'লা। যাবানে নাই যোৱা? হ'ব দিয়া, হৈ গ'ল আৰু। বয় আৰু ইমানকৈ কান্দিলে মানে হ'ল আৰু। হে ব'ল আকৌ এইফালে ৰাস্তা দিতে যাম, ভাগৰে লাগিছে ন তোমাৰ। হেই ইমান দূৰ কেনেকৈ যাবি? বৈ এইফালে এনেকৈ কৰি যাম। অঁ সেইফালেতো যাম কৈছোঁ, ৰাস্তা